গুড মৰ্নিং পুনৰ এটি নতুন ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলোৱে চাগে ভালেই আৰু লগতে মোৰো ভালেই। আজিৰ ভিডিঅ'টো চাগে গম পাইছে কিহৰ ওপৰত বনাইছোঁ। আজিৰ ব্লগটো হৈছে মই গৈ আছোঁ আজি ত্ৰিবেণী বাক লগ কৰিবলৈ। ইমানেই এক্সাইটেড হৈ আছোঁ ত্ৰিবেণী বাক লগ কৰিবলৈ। আৰু আপোনালোকে চাগে সকলোৱে ত্ৰিবেণী বাক চিনি পায়। ত্ৰিবেণী বাৰ ভিডিঅ' নোচোৱা মানুহটো নায়েই। তো ফাইনেলি ময়ো আজি ওলাই কৰি ৰেডি একদম ত্ৰিবেণী বাক আজি লগ পামেই পাম। আৰু গাইজ মানে আজি যোৱাৰ ৰাতি মোৰ শোৱাও অলপ লেট হৈছে, মানে ভিডিঅ' এডিটিং কৰি আছিলোঁ। তাৰ কাৰণে মানে 3টামান বাজিল আৰু শুৱতে। এতিয়া মোৰ ইমানেই টোপনি আহিছে আৰু ইফালে ৰ'দ দেখি মানে আজি মই একেবাৰে ৰ'দ আহি মূৰৰ ওপৰ পাইছেহি। ৰ'দ বৰষুণ চাবলৈ নাই, মুঠতে আজি মই ত্ৰিবেণী বাক লগ কৰিহে এৰিম। চাওঁ আৰু বাক পাওঁ নে নাপাওঁ, ঘৰত গৈ পাইহে দেখা যাব। কাৰণ তেওঁলোকো ইমান দিনৰ মূৰত অসমলৈ আহিছে, অলপ ফুৰিছে আৰু দেখা পাইছে চাগে ত্ৰিবেণী বাই ডেইলি ব্লগ দিয়ে আছে। তো চাওঁ আৰু ইমান আশা লৈ যেতিয়া গৈছোঁ আৰু ভগৱানেহে জানে আৰু আজি লগ পাম নে নাপাওঁ। আশা কৰিছোঁ আৰু যাতে লগ পাওঁ, আপোনালোকেও আশীৰ্বাদ দিয়ক যাতে আজি মই বাক লগ পাওঁ। তো আজি ব্লগটো বেছি দেৰি নকৰোঁ, ষ্টাৰ্ট কৰোঁ ব'লক। এতিয়া মই মেজিকত বহিলোঁ আৰু এতিয়া ব্লগ কৰি যাবলৈ লাজ লাগে, বেগত মানুহ আছে। চ' একেবাৰে তাত গৈ পাইহে আপোনালোকক দেখামগৈ দেই, চাই থাকিব দেই। লাজ লাগে মানে ব্লগ কৰি যাবলৈ আৰু মেজিকত গোটেই মানুহ। গাইছ আমি আহি পালোঁহি এয়া যোৰহাটত। আৰু ত্ৰিবেণী বালৈ এতিয়া গামোচা এখন কিনো আৰু বিশেষকৈ এতিয়া ত্ৰিবেণী বাৰ ঘৰ বিচাৰি নাপালোঁ আৰু ভণ্টিক লগ পালোঁ। এয়া আমি এতিয়া গামোচা ল'ব গৈ আছোঁ ত্ৰিবেণী বাৰ কাৰণে। একদম ইমান গৰম আজি, বেয়া গৰম পৰিছে আজি, মানে ৰ'দখনত ঘূৰি ফুৰিছোঁ আৰু তাতে ত্ৰিবেণী বাৰ ঘৰ বিচাৰি নাপালোঁ। এতিয়া গামোচাখন লৈ লওঁ, লৈ পেলাই চাওঁ আৰু। এইফালে কি খাইছে দেখুৱাই দিয়া আকৌ। এইফালে জুচ খাই আছে, গৰমত জুচ খাবলগীয়া হৈ গৈছে। মানে আমাৰ একেবাৰে এনাৰ্জি খতম আৰু ৰ'দত দিছে এনেকৈ খোজকাঢ়ি আহি আছোঁ। ইমান কষ্ট হৈছে আজি, অ' ভগৱান পালেই হৈছে আৰু ত্ৰিবেণী বাক লগ দেই। বেলি একদম মূৰৰ ওপৰত লৈ আহি আছোঁ। ছজনী খাই গৈছে একদম ৰ'দত টিকা ফটা ৰ'দত ঘূৰি আছোঁ আৰু আমি এতিয়ালৈকে ত্ৰিবেণী বাৰ ঘৰ ওলাবগৈ পৰা নাই। গামোচা এখন ল'লোঁ আৰু গামোচাখন লৈ কৰি আহি আছোঁ। এতিয়া ঘৰ বিচাৰি পাওঁৱে নে নাপাওঁৱে ঠিক নাই আৰু আহি আছোঁ আৰু কিনো হয় চাওঁচোন। আৰু ৰ'দ যি দিছে মানে আজি যোৰহাটত, বেয়া ৰ'দ দিছে আজি। ফাইনেলি আমি এতিয়া ত্ৰিবেণী বাহঁতৰ ঘৰৰ ফ্ৰণ্টতে আছোঁ আৰু এতিয়া ভিতৰলৈ গৈ চাওঁ ত্ৰিবেণী বায়ে কি কৰে, লগ দিয়ে নে নিদিয়ে। তো একদম মানে এক্সাইটেড হৈ গৈছোঁ, কি কৰোঁ কি নকৰোঁ লাগিছে, ভয়ো লাগিছে মানে। এয়া হৈছে ত্ৰিবেণী বাৰ ঘৰ, এয়া ত্ৰিবেণী বাৰ ঘৰ। বাকী ভিতৰত গৈ দেখাম আৰু যদি বায়ে লগ দিয়ে দেই। লগ পালোঁ ফাইনেলি, খুব ভাল লাগিলে। বাক সদায় ভিডিঅ'ত দেখি থকা, আজি ফাইনেলি লগ পালোঁ। ভাল লাগিল, মোৰ যে বেয়াই লাগিছে, ইমান দূৰৰ পৰা আহিছে, ইমান বেয়া লাগিছে। খুব ভাল লাগে বাৰ ভিডিঅ'বোৰ, আপোনালোকে চাব সকলোৱে। এতিয়া যেনেকৈ মৰম দিছে আগলৈও তেনেদৰে বাক মৰম দিব আৰু যিমান পাৰে ছাবস্ক্ৰাইব কৰিব বাক। আৰু খুব ভাল লাগে বাক, সঁচাকৈ আজি মনটো বহুত ভাল লাগিছে, খুবেই ভাল লাগিছে। বাক যে ফাইনেলি লগ পালোঁ, সঁচাকৈ বহুত ভাল লাগিছে। থেংক ইউ ছ' মাছ অহাৰ কাৰণে দেই। স্পেচিয়েলি বহুত মানে মোৰ দ্বাৰা চাগে কেতিয়াও নহ'লে হ'লে তেনেকুৱা এটা কাম, কিন্তু চাগে ইমান বেছি ভাল লাগিছে আহিছে। আৰু মই চাগে তেনেকৈ তোমালোকক ৱেলকামো কৰিব পৰা নাই, মই নাছিলোঁ ইমান। সঁচাকৈ লগ যে পাম বুলি ভবাই থাকিবা। কষ্টৰ মাজত আহিছোঁ আৰু বাক লগ পালোঁ, সঁচাকৈ খুবেই ভাল লাগিলে। মানুহে সৰু সুৰাকৈ যোনে সৰু চেনেলে হওক, ডাঙৰ চেনেলে হওক, কম ভিউজ হওক, সৰু ভিউজ হওক, তেনেকুৱা মানে সেইবোৰ ইমান ডিফাৰেঞ্চিয়েট কৰিব নালাগে মানুহে, যে একদম যে একেবাৰে ডাঙৰ ভিউৱাৰ্ছ থকাখিনিকহে যে মানুহে চাব, সৰু ভিউৱাৰ্ছ থকাবোৰ মানুহে নাচায়, তেনেকুৱা হ'ব নালাগে। চবতে চাব লাগে, সমানে আগবাঢ়ি যাব লাগে ন। বিন্দিয়া ডেইলি ব্লগক চাব, চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব আৰু 10-20 জনৰ লগত শ্বেয়াৰ কৰিব। থেংক ইউ ছ' মাছ, বহুত ভাল লাগিছে। এয়া হৈছে ত্ৰিবেণী বাহঁতৰ মানে ড্ৰয়িং ৰুমটো হৈছে আৰু এইফালে গৈ আছোঁ, এইফালে গৈ এইফালে এইফালে আছে কিটচেন ৰুমটো আছে, এয়া ডাইনিং টেবুল আৰু এয়া কিটচেন ৰুমটো আমি ভিডিঅ'ত দেখিয়ে থাকোঁ বাৰু।
জেগা নাই মানে আমাৰ এইবোৰ চব ভাঙি এইবোৰ চব নতুনকে বনাইছে এইখিনি মানে একদম নতুন এয়া ভিডিঅ'ত আপুনি কৈছিলে আপোনাৰ ভিডিঅ' এটা এখন দৰ্জা এইখন দৰ্জা ইয়াত আছিলে সেইখন দৰ্জা আঁতৰাই তালে দিলে পাপাক মানে চৌকা লাগে পাপাই ইয়াতে খানা বনাই বুলি কৈছিলে আপুনি ভিডিঅ' এটা নবনাই নে এতিয়ালৈকে এইটো জুই খানা খাই বুলি কৈছিলে এদিন নেখায় বনাবহে লাগে বাৰু একেবাৰে নতুন আজি আমি অহা এইটো বনোৱা চাগে 10-15 দিনো হোৱা নাই এইটো বনাই মেলি ৰেডি কৰি থৈছে ঠাণ্ডা দিনত বনাব গৰম দিনতনো ক'ত বনাব আৰু বেনিবাহঁতৰ মানে বেডৰুমটো মই দেখাব নোৱাৰোঁ একদম বোলে মাইনা দাই মানে অলপ অৱস্থা বেয়া কৰি থৈছে তো বেনিবাই কৈছে মানে বেডৰুমটো মোৰ দেখাব নালাগে একদম অলপমান মানে অলপ জংগ বংগ হৈ আছে তাৰ কাৰণে আৰু বেডৰুমটো নেদেখাওঁ বাকী যি পাৰোঁ আৰু ভিতৰৰ দৃশ্যকে মাইনা দাই বোলে কৰি আছিলে যে সেইকাৰণে মানে গোটেই বেডৰুমটো জংগ বংগ কৰি দিছে খেলি মেলি হৈ আছে আৰু কি হয় পিছে পিছে লাগি ফুৰিব লাগে নে ইফালে বহিব চাদৰখনে কিবা এটা কৰিব ইফালে কৰিব বেডশ্বীটখনে উল্টা কৰিব চবফালে এনেকুৱা মই ৰেডি হৈ যে সেই মানুহক ঘৰত আছিলো দেই ভাবিব যদি ঘৰতে ইমান আমি আহোঁতে মানে বা নাছিলে ঘৰত বা ওপৰত মানে বাহঁতৰ মানে ওপৰ মহলৰ মানুহ এঘৰত আছিলেগে নাই ওপৰ মহলত মাইনা দাই ওপৰ মহলত ওচৰৰ চৰি সেই মানে ওচৰৰে মানুহ এঘৰলৈ ফুৰিব গৈছিলে তাৰপিছত মাইনা দাক পালোঁ আৰু কিবা মানে খাবলৈ মাতিছিলে আৰু টিবেনিবাক মাইনা দাই ক'লে বোলে আছে বোলে তোমালোক বহা আমি বহিলোঁ তাৰপিছত আৰু বাক ফাইনেলি পালোঁ সঁচাকৈ পাহৰিব নোৱাৰোঁ আৰু দেই বাক যে একদম ইমান ওচৰতে পালোঁ আজি সদায় ভিডিঅ'ত দেখি থকা মানুহজনী সঁচাকৈ ইমান কিউট টিবেনিবা বেয়া কিউট সঁচা মানে ভিডিঅ'তকৈ ৰিয়েলত বেছি কিউট মানে মোৰ মোবাইলত কেনেকুৱা দেখিছে বাৰু নাজানো এয়া টিবেনিবায়ে আমাৰ কাৰণে চাহ বনাইছে আজি লাল চাহে খাওঁ আমি বাৰু আৰু আজি টিবেনিবাৰ হাতৰ আজি লাল চাহে হওক লাগিলে খাই যাম আৰু ভাগ্য লাগিব টিবেনিবাৰ হাতৰ আজি চাহকাপ খাই যাওঁ আৰু এয়া আমাক এতিয়া বায়ে চাহ দিলে একদম মৰমত চাহকাপ বনাই দিছে আৰু আমি চাহকাপ খাই কৰি লওঁ ঘৰুৱা নিচিনাকে দিছো ঘৰৰ আমি যেনেকে খাওঁ তেনেকে দিছো মই বাচন বৰ্তন বিচাৰি পোৱা নাই আৰু আমিও ঘৰৰ নিচিনাই আহিছোঁ বা বুলিয়ে আহিছোঁ নিজৰ গতিকে বায়ে আৰু ইমান কষ্ট কৰি নিজৰ হাতে চাহকাপ বনাই দিছে আমি খাওঁ আৰু নেকি কেনেকুৱা পাইছে বাৰু ইয়াত থাকি এনেকুৱা ঘৰত থাকি যাবলৈ মনো নাযায় ইয়াতে আৰু চব লোকেল বস্তু আমাৰ অসমীয়াৰ যিখিনি বস্তু পায় তাততো চাগে নাপায়েই হ'লেও পায় বহুতখিনি কিন্তু সেইটো টেষ্ট নাই আৰু যিটো অসমৰ যিটো টেষ্ট পায় সেইটো নাই হ'লেও আপোনালোকে যিমানখিনি খাই ফুৰে আইও মোৰো ইমান খাবলৈ মন যায় কেতিয়াবা বেলেগ লোভ লাগে মানে কৈছোঁ নহয় দেখি আমি খোৱাত ভাল হ'লেও কিন্তু টিবেনিবাই কিন্তু যদিও ইমান মানে ইমান ডাইট ফ'ল' কৰে নি বাৰু নকৰোঁ ইমান হ'লেও মানে ধুনীয়া আৰু বহুত ধুনীয়া মানে ফিগাৰ মানে টিবেনিবাৰ সঁচাকৈ দেই বহুত ধুনীয়া টিবেনিবাৰ ইমান সহজ সৰল দেখিছেনে বাৰু আপোনালোকে ইমান ধুনীয়াকৈ কথা কয় দেখিছেনে আহিবচোন আপোনালোকেও আহিব টিবেনিবাৰ গ'লে যোনে যোনে টিবেনিবাক লগ কৰিম বুলি ভাবিছে আহিব টিবেনিবাৰ ওচৰলৈ নহয় জানো বাৰু আহিব কাৰণ থাকিলেতো লগ পামেই নাথাকিলেহে এইকেইদিন ব্যস্ততা হৈছে কাৰণে বহুতক লগ পোৱা নাই মানে এই ঘূৰি যাব লগা হৈছে কাৰণ মানে ইফালে কামত ঘূৰি ফুৰা হৈছে ন সেইকাৰণে নহয় থাকিলেতো মই লগ পামেই আহিছেও বহুত আহিছে হয় দেখিছোঁ বাৰু আহিছে তো গাইজ আজি ভিডিঅ'টো আৰু বেছি দীঘল নকৰোঁ আৰু আমি মানে ইমান ৰ'দত আহিলোঁ ভাগৰো লাগিছে আৰু বাৰো অলপমান কাম আছে আৰু আলহীও আহিছে বোলে বাৰ তো ভিডিঅ'টো ইমানতে সমাপ্ত কৰোঁ আৰু যদিহে মোৰ ভিডিঅ'টো চাই আপোনালোকে ভাল পালে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব বা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব দেই ছাবস্ক্ৰাইব আজিলৈ আহোঁ বাই বাই